So hello friends, মই নয়নজ্যোতি পাটৱাৰী ফৰএভাৰ বিজনেছ ওনাৰ। So friends, আজি মই আপোনাৰ লগত শ্বেয়াৰ কৰিব আহিছোঁ ফৰএভাৰ লিভিংৰ প্ৰডাক্টছৰ বিষয়ত খুব ধুনীয়া প্ৰডাক্ট যোনটো পাৰফিউম বুলি কয় বা ডিঅ'ড্ৰেণ্ট বুলি কয়, ড্ৰিম বাই ফৰএভাৰ। ঠিক আছে, ড্ৰিম বাই ফৰএভাৰ আৰু এইটো হৈছে আমাৰ ডিজায়াৰ বাই ফৰএভাৰ বেনিফিটছ। দুটা প্ৰডাক্টৰ কি বেনিফিটছ আছে আৰু মাৰ্কেটতকৈ এই দুটা প্ৰডাক্ট কিয় সকলোতকৈ বেষ্ট হয়। ঠিক আছে, ইয়াৰ ফ্ৰেগনেন্সটো কিয় ধুনীয়া আৰু ইয়াৰ কি আপোনাৰ বেনিফিটছ আছে। ঠিক আছে, ইয়াৰ বেনিফিটছ জনাৰ পাছত আপুনি মই সঁচা কথা কৈছোঁ আপুনি এইটো ইউজ কৰিব আৰু বাকী যিমান পাৰফিউম বা ডিঅ'ড্ৰেণ্ট আছে আপুনি এইবোৰ পাহৰি যাব। আহক এতিয়া আমি এই দুটাৰ বিষয়ে বেনিফিটছ কথা পাতোঁ। চ' ড্ৰিম বাই ফৰএভাৰ, প্ৰথমে এইটো ইনগ্ৰেডিয়েণ্টছ আৰু বেনিফিটছৰ কথা কওঁ। আপোনাৰ ফৰএভাৰৰ ইয়াত 100% ষ্টেবিলাইজ এল'ভেৰা জেল আছে। ঠিক আছে, ইয়াৰ লগত বহুত ধৰণৰ এচেঞ্চিয়েল অইলছ আছে, যেনেকুৱা বেঞ্জামিন এক্সট্ৰেক্ট, ঠিক আছে, কাঠা যোনটো কয় আমাৰ, এমি অইল আৰু পাচলি অইল বুলি কয়, সুগন্ধাৰা অইল বুলিও কয়, ভেন চম্পক অইল বুলি কয়, সেইবোৰ আছে। বেনিফিটছ যদি কওঁ এই ফ্ৰেগনেন্সটোৰ বিষয়ে স্পেচিয়েলি সেইবোৰ মহিলাৰ বাবে বেষ্ট হয়, যোনে ডাঙৰ সপোন দেখে, যোনে আপোনাৰ কনফিডেণ্ট, মটিভেটেড আৰু ফ'কাছ হয়। এইটো যোন পাৰফিউম আপোনাক মেণ্টেলি আৰু ইম'চনেলি আপলিফটেড ৰাখে। ফ্ৰেন্সত ডিজাইন কৰা এই ডিঅ'ড্ৰেণ্টটো নেচাৰেল ফ্লাৱাৰ এক্সট্ৰেক্টছ আৰু এল'ভেৰা জেল মিলাই বনোৱা হৈছে। ইয়াত গেছ একদমেই নাই। লিকুইড বেছ পাৰফিউম যোনবিলাক আছে মাৰ্কেটত, নৰ্মেল ডিঅ' ডাবল লং লাষ্টিং নহয় মাৰ্কেটৰবোৰ, কিন্তু এইবোৰ ডাবল লং লাষ্টিং হয়। ইয়াত থকা মেণ্ডাৰিন অইলে ষ্ট্ৰেছটো কম কৰে, পাচলি যোনটো মনটো ৰিলেক্স কৰে, আৰু গোলাবী মিৰ্চ যোনটো থাকে সেই এক্সট্ৰেক্টটো আমাৰ চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমত ভালেখিনি কাম কৰে। এইটো এটা বটল অলমষ্ট আপোনাৰ 10-20 স্প্ৰেজ থাকে। ঠিক আছে, 1020 স্প্ৰে থাকে। ঠিক আছে, তাৰপিছত আমাৰ কথা পাতিম ডিজায়াৰ বাই ফৰএভাৰ। ডিজায়াৰ বাই ফৰএভাৰৰ ইনগ্ৰেডিয়েণ্টছ আৰু বেনিফিটছৰ কথা। ফৰএভাৰ যোনটো ডিজায়াৰ যোনটো ইয়াৰ ভিতৰত কি আছে, চেণ্ডেলউড অইল, চন্দন অইল বুলি কয়, লেমন অইল, পাচলি অইল আৰু মেণ্ডাৰিন অইল। ঠিক আছে, এটা কলা মিৰ্চ থাকে, এটা কালি মিৰ্চ বুলি যোনটো কয় সেইটো আছে, চিডাৰ অইল আছে, লেভেণ্ডাৰ অইল আছে, জয়ফল আছে আৰু চিষ্টাৰ ফ্লাৱাৰ এক্সট্ৰেক্ট। বেনিফিট যদি কওঁ আমাৰ ডিজায়াৰ বাই ফৰএভাৰ, সেইটো পুৰুষৰ বাবে হয়, মেলৰ বাবে, যোনে কনফিডেণ্ট আৰু প্ৰতিটো চেলেঞ্জ কমপ্লিট কৰিব পাৰে। এইটো আপোনাৰ গেছ ফ্ৰী লিকুইড পাৰফিউম হয় আৰু ইয়াত থকা আপোনাৰ চেণ্ডেলউড অইলে নিগেটিভ থটছবোৰ আপোনাৰ দূৰ কৰে, প্লাছ ডিৰেক্টলি ব্ৰেইনত কাম কৰে। লেমন অইলৰ ডিপ্ৰেশ্যনৰ কমাত হেল্প কৰে আৰু লেভেণ্ডাৰ অইলে মনটো ফ্ৰেছ ৰাখে। চিডাৰউড অইলে ষ্ট্ৰেছ আৰু এনজাইটি লেভেল কমাই দিয়ে। এইটো মাৰ্কেটৰ ডিঅ'তকৈ বহুখিনি বেছি স্প্ৰে আছে, 1020 স্প্ৰেজ আছে, এইটো প্ৰভাইড কৰে। ঠিক আছে, চ' বন্ধুসকল, এই দুয়োটা ডিঅ'ড্ৰেণ্ট স্প্ৰেজ খুবেই লং লাষ্টিং হয় আৰু পাৱাৰফুল ফ্ৰেগনেন্সৰ প্ৰডাক্ট হয়। ঠিক আছে, গোটেই দিনটো আপোনাৰ বডি, কাপোৰ আৰু এটমছফিয়াৰ প্লিজেণ্ট ৰাখে আৰু এনাৰ্জি ফিল কৰাই থাকে। ঠিক আছে, চ' ইউজ কৰক এই ৱণ্ডাৰফুল প্ৰডাক্টছ দুয়োটা স্প্ৰে। ঠিক আছে, ইউজ কৰাৰ আপোনাৰ বেনিফিটছ আপোনাৰ টিম আৰু গ্ৰুপ আৰু ফেমিলিৰ লগত বা ৰিলেটিভছৰ সকলো আপুনি শ্বেয়াৰ কৰিব পাৰে। ঠিক আছে, যদি আপোনাক এইটো প্ৰডাক্ট এটা ভাল প্ৰাইচত আৰু অৰিজিনেল প্ৰডাক্ট লাগে, অৰিজিনেল বিলৰ সৈতে, এইখন আপোনাৰ অৰিজিনেল বিল, তেতিয়া মোক আপুনি কণ্টেক্ট কৰিব পাৰে। 100% অৰিজিনেল প্ৰডাক্ট আপোনাৰ নিজৰ ঘৰত ডেলিভাৰ হ'ব বাই দ্য ডেলিভাৰী ছিষ্টেম অফ ফৰএভাৰ। ঠিক আছে, আৰু এটা কথা মই ইম্পৰ্টেণ্ট কথা আপোনাক কৈ দিওঁ। চ' ইম্পৰ্টেণ্ট কথাটো হৈছে কি, এইবোৰ যোনবিলাক প্ৰডাক্ট আপুনি সদায় এটা ফৰএভাৰ লিভিং অৰিজিনেল ডিষ্ট্ৰিবিউটৰৰ পৰা ল'ব, কাৰণ এইবোৰ প্ৰডাক্ট আপুনি যদি অনলাইন এমেজন, মিন্ত্ৰা, ফ্লিপকাৰ্টত যদি লয়, তেনেহ'লে আপুনি ডুপ্লিকেচি চান্স থাকিব পাৰে, নহ'লে এক্সপাইৰী প্ৰডাক্টছো পাব পাৰে। কাৰণ সেইবোৰ ৱেবছাইটত আমাৰ ফৰএভাৰৰ যোনটো ছিষ্টেম আছে, ফৰএভাৰে কেতিয়াও নকয় যে ডিষ্ট্ৰিবিউটৰক যে ইউ কেন চেল অন দ'জ ৱেবছাইটছ, অন দ'জ এপছ। ঠিক আছে, যোনে কোনোবা চেল কৰি আছে, দেন হিজ অৰ হাৰ ID ইজ ইন ডেঞ্জাৰ। ঠিক আছে, চ' আপুনি এইবোৰ প্ৰডাক্টছ সদায় এটা ফৰএভাৰ লিভিং ডিষ্ট্ৰিবিউটৰৰ পৰাই ল'ব। ঠিক আছে, চ' ফৰএভাৰ লিভিং ডিষ্ট্ৰিবিউটৰ আপোনাৰ ওচৰৰ কাষত আপুনি ক'ত পাই যাব, য'তে থাকে আপুনি যিটো লোকেশ্যন আছে, আপুনি গুগল বা ইউটিউবত আপুনি ফৰএভাৰ লিভিং ডিষ্ট্ৰিবিউটৰ সকলো জেগাত পাই যাব। তো আপুনি ডিষ্ট্ৰিবিউটৰৰ পৰাই ল'ব যাতে আপুনি অৰিজিনেল প্ৰডাক্ট পায়। ঠিক আছে, এক্সপাইৰী প্ৰডাক্ট নাপায়, কাৰণ অৰিজিনেল প্ৰডাক্ট কেনেকৈ গম পাব? প্ৰথম কথা হৈছে কি, যিকোনো প্ৰডাক্টছত আপোনাৰ এটা বাৰক'ড থাকে, এইটো আপুনি চাব পাৰে, বাৰক'ড থাকে, তাতে আপুনি গম পাব যে এইটো অৰিজিনেল হয় নে নহয়। ঠিক আছে, তো অৰিজিনেল প্ৰডাক্ট আপুনি তাতে গম পাই যাব। আৰু যদি আপুনি ভাল বেষ্ট প্ৰাইচত লাগে, তেনেহ'লে আপুনি ডেফিনেটলি মোক কানেক্ট কৰিব পাৰে। ঠিক আছে, আপোনাৰ অফিচ যাব নালাগে, প্ৰডাক্টছ লাগিলে আপুনি নিজে ডিষ্ট্ৰিবিউটৰক কল কৰিলে বা নিজে আপুনি ডাইৰেক্ট অনলাইন অৰ্ডাৰ দিব পাৰে। ঠিক আছে, তো এভৰি ছিংগল টাইম ইউ ডোণ্ট নিড টু গ' টু অফিচ যাব নালাগে, প্ৰডাক্ট লাগিলে অনলাইন আহি যায়। ঠিক আছে, মিনিমাম 1000 আপুনি প্ৰডাক্টছ ইউজ কৰিব পাৰে ফৰএভাৰত,
1000 ৰুপিছৰ পৰা প্ৰডাক্ট ইউজ কৰিব পাৰে ঠিক আছে 1000ৰ তলত অৰ্ডাৰ নহয় বা আপুনি যদি অফিচত যায় এটলিষ্ট আপুনি মিনিমাম 1000 প্ৰডাক্ট ল'ব লাগে ঠিক আছে সো যদি আপুনি ভিডিওটো ভাল লাগিছে এই ইনফৰমেশ্যনখিনি ভাল লাগিছে বা আপোনাক এনেকুৱা ভাল পাৰফিউম লাগে যোনটো লং লাষ্টিং হয় আৰু বেষ্ট ফ্ৰেগ্ৰেন্স দিয়ে তেনে ডেফিনেটলি কন্টেক্ট কৰিব পাৰে আৰু যদি ভাল লাগিছে ভিডিওটো আপুনি শ্বেয়াৰ কৰক সেইবোৰ ৰিলেটিভছৰ লগত সেইবোৰ বন্ধুসকলৰ লগত যোনে বিচাৰি আছে টপ পাৰফিউম টপ ব্ৰেণ্ড বিচাৰি আছে তেনে ডেফিনেটলি তেওঁলোকক আপুনি শ্বেয়াৰ কৰিব পাৰে যদি আপুনি ভাল লাগিছে লাইক কৰক ঠিক আছে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আমাৰ চেনেলটো কাৰণ এই চেনেলত মই সদায় ইম্পৰ্টেণ্ট ইনফৰমেশ্যন লৈ আহিম ৰিগাৰ্ডিং প্ৰডাক্টছ ৰিগাৰ্ডিং সামথিং বিজনেছ অপৰচুনিটি আপোনাৰ বেল আইকনটো হিট কৰি দিব যাতে আপুনি নটিফিকেশ্যন সোনকালে পাই যায় ঠিক আছে তাৰ লগতে মই আপোনাক আকৌ লগ পাম মোৰ নেক্সট আপকামিং ভিডিঅ'লৈ আৰু বহুখিনি প্ৰডাক্টছ ভিডিঅ'ছ আছে মই আপোনাক শ্বেয়াৰ কৰিম সকলোটা প্ৰত্যেকটা মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা আপোনাক শ্বেয়াৰ কৰিম প্ৰতিটো প্ৰডাক্টছ মই ইউজ কৰা হয় চ' মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা সকলো কথা আপোনাক শ্বেয়াৰ কৰিম আনটিল দেন টেক কেয়াৰ বাই বাই চি ইউ